তিনিজনী বান্ধৱী অনু, মনু আৰু তনু তিনিওজনে একেলগে ঘূৰা ফুৰা কৰে। অনু একদিন ভাবিলে কিবা এটা কাম কৰা যায়। তেওঁলোকৰ যিহেতু পঢ়া কমপ্লিট হৈছে, তো কি কৰা যায় ভাবি তেওঁ লগৰ ছোৱালী এজনীক ফোন কৰিলে। ফোনটো কৰাৰ পিছতে তাইৰ মনত ধুনীয়া এটা বুদ্ধি আহিল আৰু তাই নিজে বিজনেছ আৰম্ভ কৰিম বুলি প্লেনিং কৰিলে। তেনেকুৱাকৈ তাই বিজনেছত আগবাঢ়িল। ৰাইজৰ মাজত অনু জনপ্ৰিয়তাও পাৰিল, তেওঁ ৰাইজৰ মাজত ভাষণো দিলে। তেনেকুৱাকৈ তিনিওজনে নিজা নিজা প্লেনিং কৰিলে যে কি কৰা যায়। অনুৱেতো সফলতা লাভ কৰিলে তেওঁৰ নিজৰ বিজনেছত বা নিজৰ কামত। মনু আৰু তনু একেই ধৰণে নিজৰ কামত সদায় ব্যস্ত হৈ থাকিল।